যদিহে আপুনি মেট্ৰিক পাছ কৰিছে তেন্তে এই ভিডিঅ'টো আপোনাৰ বাবে অতি দৰকাৰী, কিয়নো বৰ্তমান 50,000তকৈ অধিক পদৰ বাবে অনলাইন এপ্লাই চলি আছে। নমস্কাৰ, আপোনালোক সকলোকে প্ৰফুল্ল অসম ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। যদি আপোনাৰ চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো এটা লাইক কৰি দিব আৰু লগৰ বন্ধুবান্ধৱক শ্বেয়াৰ কৰি দিব। আজি এইটো ভিডিঅ'ত আপোনালোকক জনাম যে বৰ্তমান যি 50,000তকৈ অধিক পদৰ অনলাইন এপ্লাই চলি আছে, সেইখিনি পদত আপোনালোকে এপ্লাই কৰিবলৈ আপোনালোকৰ যি এডুকেশ্যন কোৱালিফিকেশ্যন কিমান লাগিব, তাৰপিছত আপোনালোকৰ এইখিনি পদৰ বাবে আপোনালোকৰ বয়স কিমান আৰু আপোনালোকৰ এইখিনি পদৰ অনলাইন এপ্লাই কেতিয়াৰ পৰা ষ্টাৰ্ট হৈছে আৰু ইয়াৰ যিটো লাষ্ট ডেট আপোনালোকক গোটেইখিনি জনাই দিম। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। এতিয়া আপোনালোকৰ RRB যি গ্ৰুপ ডি 32,438টা পদ মুকলি হৈছিল, সেইখিনি পদত আপোনালোকৰ এপ্লাই কৰিবলৈ হ'লে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব, আপোনালোকৰ চিম্পুল মেট্ৰিক পাছ। যদি আপুনি চিম্পুল মেট্ৰিক পাছ কৰিছে তেন্তে আটাইখিনি পদত আপুনি এপ্লাই কৰিব পাৰিব। এইখিনি পদৰ আপোনালোকৰ যি অনলাইন এপ্লাই ষ্টাৰ্ট হৈছে আপোনালোকৰ 23 জানুৱাৰী 2025। আপোনালোকৰ অলৰেডি অনলাইন চলি আছে আৰু ইয়াৰ যিটো লাষ্ট ডেটটো হৈছে আপোনালোকৰ 22 ফেব্ৰুৱাৰী 2025। গতিকে আপোনালোকে 22 ফেব্ৰুৱাৰীৰ আগত এইখিনি পদত এপ্লাই কৰিব লাগিব। তাৰপিছত আপোনালোকৰ এইখিনি পদৰ বাবে এপ্লাই কৰিবলৈ বয়স হ'ব লাগিব 18 পৰা 33 বছৰ। আপোনালোকৰ যিসকলৰ 18 পৰা 33 বছৰ হৈছে তেওঁলোকে এইখিনি পদত এপ্লাই কৰিব পাৰিব। আৰু যিসকল ST SC বা OBC কেণ্ডিডেট আছে তেওঁলোকে গভৰ্ণমেণ্টৰ যি নিয়ম অনুসৰি এজ ৰিলেক্সেশ্যন পাব। তাৰপিছত আহিছে আপোনালোকৰ ইণ্ডিয়ান পোষ্ট অফিচ GDS। আপোনালোকৰ GDSৰ পৰা আহিছে আপোনালোকৰ প্ৰায় 21,413টা পোষ্ট। আপোনালোকৰ GDSত টোটেল পোষ্ট আহিছে 21,413টা পোষ্ট। এইখিনি পদৰ আপোনালোকৰ যি অনলাইন এপ্লাই আপোনালোকৰ হৈ আছে আৰু ইয়াৰ যিটো লাষ্ট ডেটটো হৈছে আপোনালোকৰ মাৰ্চৰ 3 তাৰিখ। যদি আপুনি এইখিনি পদত এপ্লাই কৰা নাই তেন্তে আপুনি মাৰ্চৰ 3 তাৰিখৰ আগত এপ্লাই কৰি লওক। তাৰপিছত আপোনালোকৰ এইখিনি পদৰ বাবে আপোনালোকৰ বয়স হ'ব লাগিব 18 পৰা 40 বছৰ। আৰু যিসকল ST SC আৰু OBC কেণ্ডিডেট আছে তেওঁলোকে যি গভৰ্ণমেণ্টৰ নিয়ম অনুসৰি এজ ৰিলেক্সেশ্যন পাব। তাৰপিছত আপোনালোকৰ CISFত যি 1124টা, আপোনালোকৰ চেণ্ট্ৰেল ইণ্ডাষ্ট্ৰিয়েল ছিকিউৰিটি ফ'ৰ্চত আপোনালোকৰ ড্ৰাইভাৰৰ 1124টা পদৰ অনলাইন এপ্লাই চলি আছে। আৰু এইখিনি পদৰ আপোনালোকৰ যি লাষ্ট ডেটটো হৈছে আপোনালোকৰ মাৰ্চৰ 4 তাৰিখ। আপোনালোকৰ মাৰ্চৰ 4 তাৰিখলৈকে CISFৰ যি 1124টা নতুন পদ মুকলি হৈছে সেইখিনি পদত আপুনি এপ্লাই কৰিব পাৰিব। যদিহে আপুনি এইখিনি পদত এপ্লাই কৰা নাই তেন্তে এপ্লাই কৰি লওক। CISFত যি আপোনালোকৰ 1124টা নতুন পদ মুকলি হৈছে সেইখিনি পদৰ বাবে আপোনালোকৰ কোৱালিফিকেশ্যন হ'ব লাগিব আপোনালোকৰ মেট্ৰিক পাছ আৰু লগত আপোনালোকৰ ড্ৰাইভিং লাইচেঞ্চ থাকিব লাগিব। আপোনালোকৰ ড্ৰাইভিং লাইচেঞ্চ HMV LMV নাইবা আপোনালোকৰ যদি মটৰচাইকেলৰ যদি ড্ৰাইভিং লাইচেঞ্চ আছে তেন্তে আপুনি এইখিনি পদত এপ্লাই কৰিব পাৰিব। আৰু এইখিনি পদত যদি আপুনি এপ্লাই কৰে তেন্তে আপোনালোকৰ বয়স হ'ব লাগিব 21 পৰা 27 বছৰ। তাৰপিছত যিসকল ST SC আৰু OBC কেণ্ডিডেট আছে তেওঁলোকে যি গভৰ্ণমেণ্টৰ নিয়ম অনুসৰি এজ ৰিলেক্সেশ্যন পাব। গতিকে আপোনালোকৰ যি 50,000তকৈ অধিক পদৰ আপোনালোকৰ অনলাইন এপ্লাই চলি আছে, এইখিনি পদত যদি আপুনি এপ্লাই কৰা নাই তেন্তে এপ্লাই কৰি লওক। এতিয়া বহুতে আপোনালোকৰ RRB যি গ্ৰুপ ডি আপোনালোকৰ 32,438টা পদ মুকলি হৈছে সেইখিনি আপোনালোকে এপ্লাই কৰা নাই, কিয়নো আপোনালোকৰ এইখিনি পদত যদি এপ্লাই কৰে তেন্তে এপ্লিকেশ্যন ফিজটো অলপ বেছি। যিসকল জেনেৰেল OBC আৰু EWS মেল কেণ্ডিডেট আছে তেওঁলোকৰ 500 ৰুপিজ চালান কাটিব লাগে আৰু যিসকল ST SC তাৰপিছত ফিমেল কেণ্ডিডেট আছে তেওঁলোকে 250 ৰুপিজ চালান কাটিব লাগে। আপোনালোকে কিবা প্ৰকাৰে হ'লেও এইখিনি পদত এপ্লাই কৰক, কিয়নো যদি আপুনি পৰীক্ষাটো দিয়ে তেন্তে আপোনালোকৰ যিটো এপ্লিকেশ্যন ফিজ কাটিলে সেই পইচাটো ঘূৰাই পাব। যিসকল জেনেৰেল OBC EWS মেল কেণ্ডিডেটে আপোনালোকৰ 500 ৰুপিজ চালান কাটিলে তেওঁলোকে 400 ৰুপিজ ঘূৰাই পাব। আৰু যিসকল ST SC ফিমেল কেণ্ডিডেটে 250 ৰুপিজ চালান কাটিলে আপোনালোকে 250 ৰুপিজ গোটেইটোৱে ঘূৰাই পাব। গতিকে আপোনালোকে যদি এতিয়া এপ্লিকেশ্যন ফিজটো দিও যদি আপুনি এপ্লাই কৰে তেন্তে আপোনালোকৰ লছ নহয়, কিয়নো আপুনি পইচাটো ঘূৰাই পাব। গতিকে আপুনি পইচাটো বেছি বুলি এপ্লাই নকৰাকৈ নাথাকিব। ধন্যবাদ।